ঐ চাল্লা কুকুৰ ইমান ধুনীয়া সপোন এটা দেখি আছিলো সব বৰবাদ কৰি দিলি তই কি হল তোর সপন মারো গুলি তো একদিন দেখবি কি প্রধানমন্ত্রী হওয়া সপন দেখবি তোমরা এনা দেখবি রাষ্ট্রপতি হওয়া তোর সপন মারো গুলি এটা তোৰ কি হল এইটা চা আমি কি বলাইছো টস টস বনাইছে সি কেনেকে বনালি এইটো মই ইঞ্জিনিয়ার হম তু ইঞ্জিনিয়াৰ আৰু তই আইয়া। ইঞ্জিনিয়াৰ হবি কেতিয়াবা ইঞ্জিনিয়াৰ হবি সাধাৰণ টসটো বনাওঁতে তোৰ ইমান লেভেল নাই মই ইঞ্জিনিয়ার হমেই হয় নেকি ঠিক আছে দেখা যাওক তই কি হ তোর ধরে মই এনেকৈ সপোন দেখি নাথাকো দিনতে গম পাইছ বাদ দে তই যা ইয়াৰ পৰা মই সপোনটো দেখি আছিলো দিবলৈ উফ আৰু টোপনি নাহে এই কুকুৰটোৱে মানে সদায় সদায় আহি মোক এই টোপনিটো কেঞ্চেল কৰি দিয়ে আৰে 4টা বাজিলেই দেখোন এনেকৈ থাকিলে মই নহ'ব এতিয়াতো টিউশ্যন শেষ হোৱাৰ সময় গতিকে মই তাত যাব লাগিব বাৰু ৰেডি হৈ লওঁ ফোন অলপ মাৰিব লাগিব আজি উফ আলিস্মিতা তোক যে মই কেতিয়া পঠাব পাৰিম নহয় তই ইমান ধুনীয়া চাংলাযোৰ ক'ত গ'ল এইযোৰ পিন্ধি যাব লাগিব এইযোৰ পিন্ধিলেহে মানে তাইক পঠাব পৰা যাব আজি তাইক নিশ্চয় পঠাব পৰা যাব টিউশ্যন শেষ নেকি হোৱা নাই হ'ব আৰু অঁ তই এতিয়া ফুট এতিয়া মোৰ কথাটো গমেই পোৱা চ' এতিয়া তুমি চোৱা বেষ্ট অফ লাক অঁ থেংক ইউ আলিস্মিতা কেতিয়া যে মোৰ কথা তুমি বুজি পাবা অৱশ্যে চেষ্টা ৰখাইতো একো নাই যেনিবা আবে এই মক্কেলটো দেখোন আগতে আহি ৰৈ আছে মোতকে ইয়াক আজি এশিষাৰ দিবই লাগিব ৰ তোক আজি হে ব্ৰ সেই নহয় তুমি দেখোন বৰ চালিয়া অঁ ধন্যবাদ পিছে টাইমটো কিমান হ'ল অঁ টাইমটো কালিৰ মান আৰে কি ফাল্টু কৰি আছা তোক নাই টাইমটো সুধিছোঁ তই টাইমটো ক'ব লাগে নে ফাল্টু কৰিব লাগে আৰে মই কালিৰ মান বুলি কৈছোঁ মানে কি মোৰ বেটাৰীটো অলপমান প্ৰব্লেম আছে মক্কেল পিছে ঘড়ীটো পিন্ধি আছে কিয় তেনেহ'লে আৰে লেভেল আছেতো মোৰ লেভেল আছে আৰু গানো শুনি আছে চাওঁ কি শুনিছে একো নাই দেখোন শুনা নাই দেখোন মানে মই মোৰ মোবাইলে নাই মই এনেই লেভেল দিবৰ কাৰণেহে আৰে তোৰ পিছে এই চাল ধৰাৰ মই কিবা বেলেগ এটা কাৰণহে দেখা পাইছোঁ অঁ হয় নেকি হয়তো আৰে সদায় তোক মই লক্ষ্য কৰিছোঁ যে 4টা বজাত আহি ইয়াত ৰখি থাক আৰু সেইটো সময়তে টিউশ্যনটোতো শেষ হয় অঁ মই এইখিনিত বহি থাকোঁ কাৰণ এইখিনিতো তোমাৰ দেউতাৰ সম্পত্তি নহয় মই ইয়াত বহিছোঁ মোৰ মন লাগিছে মই বহিছোঁ আৰে বেছি কথা নকবি শুন এতিয়াতো টিউশ্যনটো সিহঁতৰ শেষ হয় এই টিউশ্যনত 6জনী ছোৱালী আছেনে আছে। এই 6জনী ছোৱালীৰ এজনীৰ বাদে বাকী 5জনীক তই চাবি কিন্তু একো নাই কিন্তু এজনীক যাতে চকু নিদিয়ে এজনী কোন জান সেইজনী হৈছে আলিস্মিতা অঁ আলিস্মিতাৰ প্ৰতি যাতে অকণো নজৰ নিদিয় অঁ আলিস্মিতা তোমাৰ কি ভণ্টি হয় নেকি আৰে ভণ্টিৰ কথা ক'বলৈ আহিছ আলিস্মিতা মোৰ গাৰ্লফ্ৰেণ্ড হয় গাৰ্লফ্ৰেণ্ড আলিস্মিতাটো মোৰো গাৰ্লফ্ৰেণ্ড হয় আৰে কি কথা ক'বলৈ আহিছ তই কেতিয়া পঠালি আলিস্মিতাক অঁ মোৰতো আলিস্মিতাৰ 2 বছৰ আগৰ পৰাই আছে সম্পৰ্ক আমাৰ এই মোৰ কথাটো কিজানি গম পোৱা নাই তহঁতে তাই মই ভাল খবৰ এটা আছে এই মই তহঁতৰ ঘৰত যোৱা নহ'ল হা ভাবিছোঁ যাম বুলি ওলাইছোঁ যোনদিনা এটা ৰখাইছোঁ এতিয়া ভালেই হ'ল এই হেৰি এই অহা মাহৰ বহাগৰ 25 তাৰিখে মোৰ বিয়া পাতিলি নেকি হয় ভাল খবৰ চবৰ নিদিয়াকৈ এনেকৈ তাকে দৌৰা কৰা তাৰমানে ভাল পোৱা বিয়া পিছে কইনা চলি চাব পাৰিম নে ফটো চটো আছে নেকি কোৱা তোমালোকে ওচৰৰে নেকি হয় নেকি
আলিস্মিতা এই তোমালোকক কোৱাই হোৱা নাছিল নহয় তোমালোকে বিয়াত দুটাকে আহিবা হা বিয়াত নাহাকা নাথাকিবা এখনে চিঠি দিছোঁ এখন চিঠিতে দুজন আহিব লাগিব আলিস্মিতা এই টিউশ্যনত যে আহে বগাকে দীঘলকে চুলিবিলাক যে হয় নেকি মাৰো ভালে ঠিকে আছে হেৰি কি হ'ল তোমালোক বহি পৰিল দেখোন নাই দাদা বহুত ফূৰ্তি লাগিছে মানে তোমাৰ দাদা মানে তোমাৰ বিয়া আমাৰতো ফূৰ্তি লাগিবই ন বঢ়িয়া এনেকৈ শুভাকাংক্ষী মই পোৱাই নাই আহিবা হেৰি মই আলিস্মিতাক লৈ যাওঁ হা আলিস্মিতাক নিবা লৈ যাওঁ এই তোমালোকে বহা হা মই হেৰি কৰিম ঠিক আছে দাদা ভালকে যাব ঠিক আছে বহা এনজয় কৰা হা এনজয় কৰা বা এনেকুৱা ফূৰ্তি কৰা ল'ৰা মই দেখা নাই মোৰ বিয়া কিন্তু সিহঁতে বহুত ফূৰ্তি লাগছে আপোনাক চেলুট দাদা আচ্ছা মই যাওঁ হা যা বেষ্ট অফ লাক বিকাশ আলিস্মিতা তাকেইতো আলিস্মিতা নামটো ইয়াত দেখি কিবা মোৰ মনটো কিবা যেন লাগি গৈছে একেবাৰে তোৰ কিমান বছৰ আছিল মোৰ 2 বছৰ আৰু তোমাৰ মোৰ 3 বছৰ আছিল ব্ৰ গ'ল ভাই সব গ'ল এনেও গ'ল তোকো ধকা দিলে মোকো ধকা দিলে আমাক দুটাকে ধকা দি তাই উৰি গুচি গ'ল সেইকাৰণে ফেটিহাফ আৰু ছোৱালী কাকো বিশ্বাস কৰিব নালাগে ঠিকে কৈছা ব্ৰ ঠিকে কৈছা আজিৰ পৰা আৰু কোনো ছোৱালীকে মই এনেকৈ বিশ্বাস নকৰোঁ নাচাওঁ ময়ো নাচাওঁ আৰু আমি ভাই গতিকে আমি কাজিয়া কৰি লাভ নাই তাইতো গ'লে আজিৰ পৰা আমি ফ্ৰেণ্ড হেৰি সকলোকে নমস্কাৰ জনাইছোঁ কথাটো হ'ল কি আজি আৰু আমাৰ লগত এটা সদস্য মানে আহিছে নতুনকৈ আজি মানে মই তাক চিনাকি কৰি দিবা খুজিছোঁ পাপা আহে তই হেল্ল' ইয়াৰ আজি RJ মিক্সাৰ চেনেল আছে গতিকে আমাৰ চেনেলবোৰৰ দৰে নিশ্চয় আপুনিও RJ মিক্সাৰ চেনেলটো চাইছে যদি চাইছে তেওঁক চিনি পায় আৰু যদি আপোনালোকে এতিয়াও চোৱা নাই তেওঁৰ চেনেলটো ভিজিট কৰিব তেওঁৰ চেনেলটোৰ নাম হৈছে RJ মিক্সাৰ কি ভিডিঅ' পাব তেওঁ ক'ব কি ভিডিঅ' পাব মোৰ চেনেলত এনে মই টেকনিকেল ভিডিঅ' দিম কিন্তু মাজে মাজে মই কিবা বেলেগ ভিডিঅ' দিব মিক্সাৰ পাৰোঁ যিহেতু তেওঁৰ মিক্সাৰ চেনেল গতিকে নামটো মই দিছোঁ RJ মিক্সাৰ যিহেতু চ' কেতিয়াবা বেলেগ ভিডিঅ' দিম যদি ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত কাষত থকা বেল আইকনটো প্ৰেছ কৰিব এওঁলোকৰো চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আমাৰবোৰ জানে আমাৰ কি ছাপোৰ্ট কৰি যাব সেইটোৱে আশা কৰিলোঁ আৰু সদায় কোৱাৰ নিচিনা আজিও শেষত ক'ম জয় আই অসম জয় আই অসম